हेलो फ्रेंड्स मैं आहिছোঁ বৰ্ণালী আপোনালোকৰ মাজলৈ পুনৰ এটা ৰেচিপি ভিডিঅ' লৈ আজি খুব সহজতে আৰু কম সময়ৰ ভিতৰত বনাব পৰা এটা কণীৰ টেষ্টি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত মোক মৰম দিব নাপাহৰিব বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই গতিকে ভাবিলোঁ আজি আপোনালোকৰ মাজত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ আহকচোন মই কিদৰে বনালোঁ কণীৰ কাৰীখন চাওঁ প্ৰথমতে ইয়াত লৈ লৈছোঁ 2 চামুচ দৈ এফালে এটা বিলাহী এটা পিয়াজ 3টা কেঁচা জলকীয়া অকমান আদা নহৰু আৰু এফালে 4টা কণী লৈ লৈছোঁ এতিয়া এটা মিক্সি বাটি লৈ ললোঁ মিক্সি বাটিত বিলাহীটো কাটি ললোঁ পিয়াজ কাটি ললোঁ যেটো পিয়াজ ৰাখিছিলোঁ আৰু কেঁচা জলকীয়া এইগিটা এটা ধুনীয়া পেষ্ট বনাই লম আৰু এফালে কণী বইল কৰি ললোঁ বইল কৰি লোৱাৰ পিছত এফালে দেখিছে দৈখিনিও একদম ধুনীয়াকৈ ফিটি ললোঁ এফালে পিয়াজ আৰু বিলাহী কেঁচা জলকীয়া যেটো পেষ্ট বনাইছিলোঁ হেতু এফালে অকমান আদা নহৰু থেতেলিয়াই ললোঁ আৰু ইয়া তেলত দিবৰ কাৰণে ৰাখিছোঁ কি দিম আপোনালোকক দেখাই থাকিম প্ৰথমতে কণীগিটা ফ্ৰাই কৰি লৈছোঁ একদম নৰমাল এটো সকলোৱে জানে আমি যেনেকৈ কণী দম বনালে যিদৰে ফ্ৰাই কৰি লওঁ ঠিক একে আৰু প্ৰথমতে বইল কৰি ফ্ৰাই কৰি ললোঁ তাৰ পিছতে ইয়াতে তেলত দিম মই দালচেনি এক টুকুৰা আৰু 3টা ইলাইচি দিছোঁ আৰু তেজপাত আৰু ইয়াতে দি দিছোঁ এটা পিয়াজ এখিনিতে অকমান সময় ভাজিম ভাজাৰ পিছতে ইয়াতে আদা নহৰু পিস্তাত যিখিনি আদা নহৰু অকমান থেতেলিয়াই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ এতিয়া এখিনি অকমান সময় ভাজিম ভাজাৰ পিছতে ইয়াতে যেটো মই পেষ্ট বনাই ৰাখিছিলোঁ বিলাহী কেঁচা জলকীয়া আৰু পিয়াজৰ পেষ্টটো দি দিলোঁ আৰু এখিনিতে অলপ সময় ভাজি থাকিম ভাজাৰ পিছতে ইয়াতে মই দি দিম এতিয়া হালধি এতিয়া মই অকমান হালধি দি দিছোঁ ইয়া দেখিছে হালধি দিয়াৰ পিছতে ইয়াতে দিম মই 1 চামুচ জিৰা পাউডাৰ জিৰা গুৰি দি দিম ইয়া দি দিছোঁ জিৰা গুৰি ইয়া দেখিছে জিৰা গুৰি দিয়াৰ পিছতে ইয়াতে দিম মই ধনিয়া গুৰি অকমান ধনিয়া গুৰি দিম এটো ধনিয়া পাউডাৰ এটা অলপমান ধনিয়া গুৰি দি দিছোঁ দিয়াৰ পিছত ইয়াতে দিম এতিয়া মই কালাৰৰ কাৰণে কাশ্মীৰী দি দিছোঁ এয়া কাশ্মীৰী এতিয়া এখিনি দিয়াৰ পিছত ধুনীয়াকৈ আকৌ অলপ সময় ভাজি থাকিম যেতিয়ালৈকে মছলাৰ পৰা কেঁচা গোন্ধটো নেযায় তেতিয়ালৈকে এখিনি ভাজি থাকিম আৰু এখিনি ভাজি থকাৰ পিছতে ইয়াতে কি দিম বাৰু চাই থাকক আপোনালোকে ভিডিঅ'টো নিমখ পাহৰিয়ে গৈছিলোঁ দিবলৈ এতিয়া অকমান দি দিম মই নিমখ যিটো বস্তু নহলে আমাৰ গোটে তৰকাৰীয়ে বৰবাদ হৈ যাব হেতু বস্তুৱে মই পাহৰি গৈছিলোঁ আসলতে এতিয়া একেবাৰে শেষত অকমান নিমখ দি দিলোঁ আৰু এখিনি এতিয়া ভাজি আছো ধুনীয়াকৈ আৰু যেতিয়া ভাজি হৈ গ'ল তেলটো উলাই গ'ল তেতিয়া ইয়াতে মই দি দিলোঁ দৈখিনি আৰু এই দৈখিনি দিয়াৰ পিছত এতিয়া কালাৰ চাব কিমান এটা ধুনীয়া কালাৰ হৈ আহিব সঁচাই দৈ দি খালে যে খুব এটা টেষ্টি লাগে মানে খুব ভাল লাগে ইয়াতে দি দিব লাগিব মই অকমান চেনি আধা চামুচমান চেনি এড কৰিছোঁ যিহেতু ইয়াত মই বিলাহী আৰু দৈ দুইটাই দিছোঁ গতিকে অকমান যদি চেনি দি দিওঁ তেতিয়া মানে জলকীয়াটো আছে জ্বলা টেঙা মিঠা মানে তিনটাৰ এটা খুব ধুনীয়া মানে মুখৰ এটা টেষ্টি আহে গতিকে অকমান চেনিও এড কৰি দিলোঁ আৰু কালাৰটোৰো চাবচোন আপোনালোকে কিমান ধুনীয়া হয়গে শেষত মানে তৰকাৰীখন মানে কালাৰ দেখিয়ে খাব মন যায় যদি আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব এবাৰ আৰু এখিনি মছলাখিনি ভাজাৰ হৈ যোৱাৰ পিছত দেখিছে কালাৰটো কিমান ধুনীয়া হৈ আহিছে ইয়াতে দি দিলোঁ মই কণীখিনি আৰু এখিনিতে আকৌ অকমান সময় অকমান পানী দি পেলাই ঢাকি ৰাখিম ঢাকি ৰখাৰ পিছত হৈয়ে যাব আৰু হৈয়ে গ'ল এয়া দেখিছেনে অকণ পানী দিয়াৰ পিছত কি ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে এতিয়া এড কৰিম একেবাৰে শেষত মানে হৈ গ'ল গৰম মছলা চাহি গৰম মছলা অকমান দি দিছোঁ আৰু এখিনি মোৰ হৈ গ'ল আজি দৈ লগত কণী যদি আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে ঘৰত এবাৰ ট্ৰাই কৰিবচোন কণীও মানে দৈ লগত খাই চাবচোন চিকেনটো সকলোৱে খাইছে কণী হয়তো নেখাব খাইছে কিন্তু যদিহে খোৱা নাই তেতিয়াহ'লে আপোনালোকে বনাই খাই চাব এবাৰ খুবেই এটা সুন্দৰ ৰেচিপি খাই ভাল লাগিলে গতিকে ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই